বোলে এখন ঘৰ নাই, ৰহন পোহন লগাই পেলাই ষ্টাইল কৰি পেলাই কাপোৰ ডিজাইন কাপোৰ পিন্ধাই কোপটো কি নাচাবি, এই কথাষাৰ বহুত শুনিলোঁ। বহুতেই ক'লে, বহুত শুনিলোঁ, বহুত সহ্য কৰিলোঁ। আচলতে ধৈৰ্য ফল মিঠা, এইটোৱে জানো মই এতিয়া। আৰু এয়া দেখিছেনে, ঘৰখন বনাবলৈ আৰম্ভ কৰিছোঁ। নতুনকৈ আকৌ ঘৰ এখন সাজিব লৈছোঁ। আগতে এখন ঘৰ আছিলে, কিন্তু সেইখন সম্পূৰ্ণ হোৱা নাছিলে। এতিয়া আকৌ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু ছোৱালীজনীও এদিন দুদিনকৈ স্কুলত দিবলৈ সময় হ'লহি, সেইবাবে ভাবিছোঁ সৰু হৈ থাকোঁতে ভালদৰে ঘৰখন সাজি লওঁ। আৰু এজনী ছোৱালী বা ল'ৰা এটা স্কুল দিয়া সময়ত কিমানখিনি পইচা খৰচ হয় সেইটো জানে ন সকলোৱে। আৰু আমাৰ নিচিনা মানুহৰ বহুত পইচাৰ প্ৰয়োজন, সেইবাবে এতিয়া ভাবিলোঁ ঘৰখন ভালদৰে সাজি লওঁ। যেতিয়া ঘৰখন নাছিলে তেতিয়া বহুত মানুহে হাঁহিছিলে ঘৰ এখন নাই থাকিবলৈ বুলি। আৰু যেতিয়া বনাবলৈ আৰম্ভ কৰিছোঁ তেতিয়াও মানুহ ইমান হাঁহিছে। কি কৰিব, মানুহ আচলতে কোনোতে সন্তুষ্ট নহয়। মানুহে আনক হিংসা কৰি কি পায় নাজানো, সেইটো হিংসা জহতে মানে কি কৰা নাই বুলি ভাবিছোঁ মোৰ ঘৰখনৰ লগত। আৰু সকলো কথা ক'ম আপোনালোকক, এদিন দুদিনকৈ সকলো কথা ক'ম, সকলো কথা গম পাব। ভিডিঅ' যোগেদিয়ে সকলো কথা ক'ম বাৰু। আৰু এইফালে ঘৰলৈ আহিলোঁ, মা নাই যে, মা ৰামবনিলৈ গৈছিলে, আপোনালোকে দেখিছিলে, সেইবাবে ঘৰলৈ আহিলোঁ। ঘৰখনো মানে ভাইটিও অকলে থাকে যে, তাৰ ওচৰলৈ আহিলোঁ। আৰু যিহেতু একো চব্জি নাছিলে, সেইটো কাৰণে এই মামাজনৰ পৰাই আমি চব্জি লওঁ, সেইটো কাৰণে মামাজনে চব্জি দিবলৈ আহিলে। মই ফোন কৰি দিলোঁ, তেওঁ ঘৰলৈকে দিবলৈ আহিলে। আৰু এয়া চব্জি লৈ আছোঁ। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বহুত প্ৰয়োজন মোক। সকলোৱে মৰমৰ আশীৰ্বাদ দিব। আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ বাহিৰে একোৱে কৰিব নোৱাৰোঁ। আৰু আহোঁতে এয়া দেখিছেনে, মামন দেখিছে কেনেকৈ নাচি আছে। আহোঁতে অলপমান খাচী মাংস মানুহজনে লৈ আহিছিলে, ছাগলী মাংস ছাল থকা, তেওঁ খাই খুবেই ভাল পায়। এতিয়া ভালদৰে বনাই দিবলৈ কৈছে, তাকে বনাবলৈ লৈছোঁ। এয়া পিঁয়াজ আৰু আদা নহৰু জিৰা ধনিয়া লগতে দুটামান শুকান জলকীয়া দিছোঁ। বৰ বেছিকৈও দিয়া নাই জলকীয়া, মামনে যিহেতু খাব নোৱাৰে। আৰু এইফালে আলু কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ। এতিয়া ভালদৰে বনাম। আপোনালোকে দুপৰীয়া সাঁজটো কিহে খালে জনাব দেই। এয়া দেখিছেনে, মিক্সাৰ জাৰৰ সহায়ত মই ধুনীয়াকৈ পেষ্টখিনি বনাই ল'লোঁ। আৰু এইফালে মাংস বনাই আছোঁ। মাংসখিনিনো কি বনাই থকা দেখাম সদায় ন। সকলোৱে জানেই বনাবলৈ, তাকে মই অকণমান কেনেকৈনো বনাওঁ তাকে দেখাইছোঁ অকণমান। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাব। যদি আপুনি বিনা কাৰণত কাৰোবাক মনত দুখ কষ্ট দিয়ে আৰু সহজ সৰল মানুহৰ লগত ঠগ প্ৰবঞ্চক কৰে, তেনেহ'লে নিজৰ কাৰণে আপুনি অপেক্ষা কৰি থাকক। কিয়নো কৰ্মৰ ফল সদায় এদিন নহয় এদিন ভুগিব পাবই, হয় নহয় জনাবচোন সকলোৱে। আপুনি যদি কাৰোবাক ঠগ প্ৰবঞ্চনা কৰিবলৈ বিচাৰে, তেনেহ'লে আপোনালৈ থৈ দিছে নহয় এডোখৰ জেগা। আৰু বিশেষকৈ ক'বলৈ গ'লে এটা কথা মই পোনপটীয়াকৈ কৈছোঁ, মানুহে যে কয় যে ওপৰলৈ গ'লে জমে শুধৰাই ল'ব, আচলতে সেইটো নহয়। জীয়াই থকা কেইদিনেই ভুক্তভোগী সকলোৱে পাব। যেতিয়া জীয়াই থাকিব, সেই তেতিয়াই আপুনি যি কৰ্ম কৰিছে সকলো ফল ভুগি যাব লাগিব। সেইটোৱে আচলতে কথাষাৰ কোৱাৰ কাৰণে কোনো বেয়া নাপাব, কাৰো গাত পাতি কোৱা নাই। বহুত মনত দুখ কষ্ট পাই আছোঁ, সেইখিনিয়ে মানে আপোনালোকৰ আগত কথাৰ চলেৰে আগবঢ়াই দিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক। আগলৈও এনেদৰে সকলোৱে মৰম আৰু সহায় কৰি যাব। আজিলৈ সকলোৰে পৰা বিদায় মাগিছোঁ। বাই।